নহ'লে আপোনালোকৰ 40,000 দিলে আপোনালোকৰ আহি যাব আপোনালোকৰ I feel like I'm losing my mind. Is everybody in the world blind? Please, Lord, give me a sign, a sign. I feel like I'm losing my mind. Is everybody in the world blind? Please, Lord, give me a sign, a sign. I wanna be the greatest. Everybody on the fake shit. I look around. Moments later. So hello everyone, welcome back to my YouTube channel Goro 137. So আজি আপোনালোকক মই দেখাম এখন 200cc touring bike adventure. अरे कहना क्या चाहते हो? Honda CB 200X. তো গাড়ীখন সম্পূৰ্ণকৈ চাব যদি কোনোবাই এখন বাইক ল'ম বুলি ভাবি আছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। যদি পোনপ্ৰথমে মোৰ চেনেল কোনোবা আহিছে বুলি ছাবস্ক্ৰাইব কৰি লওঁ, মই এনেকুৱা ধৰণৰ বাইকৰ ভিডিঅ' দি থাকোঁ, তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, গাড়ীখন এনজয় কৰক। তো পোনপ্ৰথমে গাড়ীখনৰ লুকছটো চাই লওক। এখন পূৰা ফুল এডভেঞ্চাৰ লুকত দিছে, চাই লওক। বেকগ্ৰাউণ্ডত আপোনাৰ বহুত নইজ আহিব, নইজৰ কাৰণে আপোনালোকে ইগন'ৰ কৰিব নইজটো। পোনপ্ৰথমে গাড়ীখনৰ লুকটো চাই লওক এবাৰ। এইপিনে লিখা আছে 200 Honda X লিখা আছে, চাই লওক। ইয়াত লিখা আছে ষ্টিকাৰিং টু Honda CB 200X লিখা আছে, চৰি। মানে হৰ্নেটৰ মানে যিটো হৰ্নেটৰ যোনটো এডভেঞ্চাৰ এইটো বুলি ক'ব পাৰি। আপুনি চাই লওক ভালকৈ লুকছটো গোটেই গাড়ীখনৰ। যদি আপোনাৰ মেক্স পাৱাৰৰ কথা ক'ব যাওঁ গাড়ীখনৰ ইঞ্জিনৰ মেক্স পাৱাৰ হ'ল 16.1 mm 6000 RPM, আৰু গাড়ীখনৰ মেক্স টৰ্ক হ'ল 16.99D আৰু 8500 mm। তো গাড়ীখনৰ গিয়াৰ বক্সৰ কথা ক'লে গিয়াৰ বক্স আপোনাৰ 5টা গিয়াৰ বক্স আছে, বহুত পিছপিনে নইজ আহি আছে, বেলেগ গাড়ী হুলস্থুল আহিছে হৰ্ণবিলাকৰ। আৰু ফিল্ড টৰ্কৰ কেপাচিটিৰ কথা ক'লে ফিল্ড টৰ্কৰ কেপাচিটি আপোনাৰ 12 লিটাৰ হয়। বাকী চিটটো চাই লওক, বহুত ধুনীয়া কুচনিং দিছে, আপোনাৰ গেব্ৰেল দিছে, চাই লওক ধৰিব পৰাকৈ আপোনাৰ। আৰু চিটৰ কুচনিঙো বহুত ভাল হয়, অকণমান হাৰ্ড আছে। ইউজি ছাছপেনখন চাই লওক, ABS আছে এইপিনে ফ্ৰণ্টত আপোনাৰ। আৰু ৰিয়াৰ যদি ছাছপেনখন ক'ব যাওঁ, ৰিয়াৰ ছাছপেনশ্যনটো হ'ল আপোনাৰ মনোচকৰ হয়, চাই লওক এডাল ছাছপেনশ্যন আছে। একজষ্ট বহুত সৰু দিছে, আপোনালোক মই একজষ্ট চাউণ্ডটো শুনাম লাষ্টলৈকে, ভিডিঅ'টো শেষলৈকে চাই থাকিব, কোনো স্কিপ নকৰিব। গাড়ীখনৰ যদি আপোনালোকৰ ফ্ৰণ্টৰ টায়াৰৰ কথা ক'ব যাওঁ, ফ্ৰণ্টৰ টায়াৰৰ চাইজটো হ'ল আপোনাৰ 100/10 70 ইঞ্চৰ হয়, এলয় হুইলৰ হয়। আৰু যদি ৰিয়েৰ টায়াৰ কথা ক'ব যাওঁ, ৰিয়েৰ টায়াৰটো হ'ল 140/70 ইঞ্চৰ হয়, বহুত ব্ৰড টায়াৰ দিছে, প্লাছ অফ ৰোডিঙৰ গিফ্ট দিছে, বহুত ভাল কোৱালিটি হয়, এলয় হুইলৰ হয়। চাই লওক গাড়ীখনৰ অভাৰৰ লুকটো চাই লওক এবাৰ ভালকৈ। যদি আপোনাৰ ল'ম বুলি ভাবিছে তেনেহ'লে মৰিগাঁও কপিলী হনত আহিব পাৰিব। আৰু গাড়ীখনৰ যদি মিনিমাম ডাউন পে'মেণ্টৰ কথা কওঁ, মিনিমাম ডাউন পে'মেণ্ট হ'ল আপোনালোকৰ 40,000 দিলে আপোনালোকৰ আহি যাব। আপোনালোকৰ যদি বেংকৰ চিভিল যদি ভাল তেনেহ'লে 40,000 দিব, গাড়ীখন আপোনালোকে ক্ৰয় কৰি লৈ যাব পাৰিব। ইঞ্জিনটো হ'ল আপোনাৰ 4 ষ্টক SI ইঞ্জিন BS6ৰ হয়, আপোনাৰ কোম্পানীয়ে ক্লেইম কৰিছে। গাড়ীখনৰ মাইলেজ 55 kmpl। আপোনালোকৰ চিট হাইটটো হ'ল, গাড়ীখনৰ চিট হাইটটো হ'ল 810 mm হয়। আৰু গাড়ীখনৰ কাৰ্বেট ৱেটটো হ'ল 147 kg হয়, গোটেই টোটেল ৱেটটো হয় গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো হ'ল 167 mm হয়। মানে বহুতখিনি ভালেই দিছে অফ ৰোডিঙৰ কাৰণে। আৰু ডবল ষ্টেণ্ড আছে, চাই লওক। আপোনাৰ এডভেঞ্চাৰ বাইকত বহুতখিনি বাইকত ডবল ষ্টেণ্ড নাথাকে, এখনত ছিংগল ষ্টেণ্ডো আছে, ডবল ষ্টেণ্ডো আছে। গাড়ীখনৰ মেক্স যদি টপ স্পীডৰ কথা ক'ব যাওঁ, গাড়ীখনৰ টপ স্পীডটো হ'ল আপোনালোকৰ 130 kmpl। এইপিনে নকল কাৰ্ড দিয়া আছে, নকল কাৰ্ড আপোনাৰ LED ইণ্ডিকেটৰ দিছে। ফ্ৰণ্টত এখন উইণ্ডশ্বিল দিছে, হণ্ডা বেজিং আছে ইয়াত। ফ্ৰণ্টৰ আপোনাৰ গোটেই লাইটটো LED হয়। বাকী ইমানখিনি চাই লওক লুকটো, বাকীখিনি যিখিনি ক'বলগীয়া আছে মই ক'লোঁ গাড়ীখনৰ। তো গাড়ীখনৰ পিছৰ লুকটো চাই লওক, পিছত আপোনাৰ LED টেইল লাইট দিছে, LED ইণ্ডিকেটৰ দিছে, আৰু ৰিয়াৰ 4 গাৰ্ড দিছে। ফুড ড্ৰেছটো চাই লওক, বহুত ভাল কোৱালিটি দিছে ফুড ড্ৰেছটো। বাকী এইখিনি কথা ক'লোঁ আপোনালোকক, চাই লওক। টেংকি অলপ কাৰ্বন ফাইবাৰ ফিনিছ দিছে, এইখিনি ব্লেক কালাৰ হয়। তো ফিল্ডিঙৰ কেপাচিটিৰ কথা ক'লোঁ আপোনালোকক। তো এতিয়া চুইচ গিয়াৰ কোৱালিটি চাই লওক, চুইচ গিয়াৰ কোৱালিটি বহুত ভাল হয়। হাই বিম, ল' বিম, পাছ, ইণ্ডিকেটৰ, হৰ্ণ, ইঞ্জিন কিল চুইচ 1000 আছে। আৰু মিটাৰটো চাই লওক, মই আপোনালোকক মিটাৰটো অন কৰি দেখাই আছোঁ। ফুল্লি ডিজিটেল মিটাৰ হয়। ABS-ৰ এইটো চিগনেল, ইয়াত গিয়াৰ ইণ্ডিকেটৰ আছে, ল' ফিল ইণ্ডিকেটৰ আছে, অডোমিটাৰ, টকোমিটাৰ, আৰু টপ স্পীড ৰিমাইণ্ডাৰ, টিপ 1 টিপ 2 RPM গোটেইখিনি ডিটেইলছ দিয়া আছে। তো আপোনালোকে এইখন ল'লে কোনো প্ৰব্লেম নহ'ব। এইটো 1000ৰ চুইচটো জ্বলি আছে, 1000টো মই আপোনালোকক জ্বলাই দেখাই দিছোঁ, চাই লওক কেনেকুৱা আছে 1000টো। চাই লওক 1000টো জ্বলি এনেকুৱা দেখে গাড়ীখনৰ।
গাড়ীখনৰ ফ্ৰণ্টত আপোনাৰ ABS আছে আৰু আপোনাৰ লগত USD ফগ, তাত আপোনাৰ গোল্ডেন কালাৰ ফিনিছ আছে, গোল্ডেন কালাৰ। গাড়ীখনৰ ৰিয়াৰৰ ডিস্কৰ যদি চাইজৰ কথা ক'ব যাওঁ, ৰিয়াৰত আপোনাৰ ABS নাই, হ'ল ৰিয়াৰ ডিস্কৰ চাইজটো হ'ল আপোনাৰ 230 mm হয় আৰু ফ্ৰণ্টৰ ডিস্কৰ চাইজৰ কথা আপোনাৰ ফ্ৰণ্টৰ ডিস্কৰ চাইজটো হ'ল 260 mm হয়। ABS আছে ফ্ৰণ্টত আপোনালোকৰ, ABS বেজিং আছে, চাই লওক ধুনীয়াকৈ। গাড়ীখনৰ অভাৰ লুকটো হৈ গ'ল। গাড়ীখনৰ চাই লওক ধুনীয়াকৈ লুকটো ভালকৈ। কালাৰ কেইবাটাও আছে এই গাড়ীখনৰ। A few moments later. এই CB200X খনৰ যিটো অনৰোড প্ৰাইচ কাগজ পাতি মিলাই হণ্ডা মৰিগাঁও কপিলি হণ্ডাত আপোনালোকৰ 1,66,000 পৰিব কাগজ পাতি চব মিলাই। তো আপোনালোকে আহিব পাৰে, এতিয়া ক্ৰয় কৰিব পাৰে। অনলি হণ্ডা CB200 নহয়, বহুতবিলাক স্কুটি আছে, চাই লওক। হণ্ডা এনি গাড়ী হওক বা স্কুটি হওক পাব।